Welcome back to my Arun Baglary YouTube channel. Subah morning. Aji goi asu bahut dinor murot music classot. Aru ifile ase Pobitrota. Aru hi mane busy girlfriend logot. Aru cycle cholai goi asu. Eitu hol Karbi Anglong. Jagatu mane Karbi Anglong. Aru etia ami goi asu Karbi Anglongor Bakaliwa ghat. মানে বকলিয়া টাউনৰ ইফালে টাউনটো নহয় ইমান ডাঙৰ নহয় টাউন ক'বই লাগিব চাইকেল চলাই মানে শ্বৰ্টকাট মাৰি আহিছোঁ টাইমটো ইমান শ্বৰ্ট হৈ গৈ আছে সেইকাৰণে নদী চাইকেল চলাইছোঁ বহুত ভাগৰ লাগিছে চ' গাইছ এতিয়া আমি বকলিয়া গৈ আছোঁ আৰু বহুত দিন হ'ল চাৰে গামা পাধা নিচা আজি তাৰমানে ফাৰ্ষ্ট মাৰিম আগতো মাৰিছিলে হ'লেও ইমান জানা নাই আজি মানে ফাৰ্ষ্ট ষ্টাৰ্টিং কৰিম তো গাইছ ভিডিঅ'টো চাই থাকিব আপোনালোকে গৰম লাগ ৰাহা হে আৰু এতিয়া আমি পকে ৰাস্তা ফালে গৈছে নতুন বনাইছে নেকি পবিত্ৰটা ৰাস্তাটো নতুন বনাইছে নে নতুন ৰাস্তা নয়া ৰাস্তা তো গাইছ চাই থাকিব আপোনালোকে ভিডিঅ'টো এইটোৱে হ'ল Molesgaon to Dharamtul Road. Nutun banaise rasta to. Dharamtul. Moles must going to Dharamtul. After music class time so. Saying, oh, ifle sok itu hol Pobitrota, are English maker, mane English master. Last kurisel ora tu guys itu hol dia boy deko মানে আমি সৰু সময়ত চশমা বনাই এইটো চশমা বকলিয়া টাউন এইটোৱে হ'ল বকলিয়া মানে আধা ৰাস্তা পাইছেহি গ'ল স্প্ৰেড এইটো হ'ল বকলিয়া টাউন আপোনালোকক এতিয়া নেদেখাওঁ কাৰণ গাড়ী বহুত ভিৰ হৈ আছে আৰু আমি আহিছোঁ চাইকেল ধৰা আৰু গাড়ী চলোৱা বহুত অসুবিধা হয় চ' সেইকাৰণে এতিয়া ভিডিঅ'টো অলপ পিছত দেখুৱাম আপোনালোকক ভোকেল ক্লাছ কৰি আহিলোঁ আৰু এতিয়া আমি সৰস্বতী পূজা যে সেইকাৰণে সৰস্বতী পূজা যাওঁ পূজা খৰচ কৰিব আছে আমাৰ দাদাটো সেইটোৱে দোকান আৰু সৰস্বতী পূজাৰ মানে খৰচ কৰিবলৈ আহিছে আৰু এতিয়া আৰু স্কুলত যাম গৈ কিনে আৰু ঘৰলৈ যাম এইটো হ'ল বনবগৰী আৰু এইটো হ'ল আংগুৰ মানে গ্ৰেপছ আৰু কমলা বহুত বিভিন্ন ধৰণৰ বস্তু আছে হাই ব্ৰ এইটো হ'ল 500 টকা পূজাৰ মানে আমাৰ চাৰটোৱে হ'ব পূজাৰ মানে যোনটো পূজা কৰে পূজাৰী আপেল খাই চাওক
বকলীয়া টাউন মানে বকলীয়া এইফালে যায় ডিপু মাঞ্জা ডিমাপুৰ যোৱা চব ৰাস্তা এইফালে দেওপানী চেওপানী এইফালে যাব পাৰে কাজিৰঙাও এইফালে যাব পাৰে শিৱসাগৰ এইফালে যাব পাৰে আৰু এইফালে যাব চিধা নগাঁও মালটো লোৱাটো হোৱা নাই আৰু আছে ল'ব লাগে সেইকাৰণে আমি যাওঁ এটা দোকানত আৰু এতিয়া আমি আহি পালোঁ চ' এতিয়া পূজাৰ মাৰটো লোৱা হ'ল আৰু এতিয়া আমি ঘৰলৈ যাওঁ আৰু চাগে ভিডিঅ'টো ইমানতে বন্ধ মানে সমাপ্ত চ' গাইজ ভিডিঅ'টো ভাল লাগিলে বেয়া লাগিলেও শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰিব